क'क्राझार जिल्ला समाज अनसाय बिफाननि बानजायनायाव माहारियारि फसंथान फालिनायनि फोजोबनाय हाबाफारि खुंफुंदों। थांनाय 1 सेप्तेम्बरनिफ्राय दानसे नाङै क'क्राझार जिल्लानि दाब दाब जायगाफोराव फसंथानखौ 30 सेप्तेम्बरसिम फालिदोंमोन। बे फसंथान फालिनाया थांनाय 30 सेप्तेम्बरावनो जोबनानै थांदोंमोनब्लाबो दिनै फोजोबनाय हाबाफारिखौ क'क्राझार बिगियान फरायसालिमानि अडिट'रियाम हलाव मेहेरगोनाङै खुंफुंनाय जायो। बे हाबाफारिनि गेजेरजों फसंथान फालिनाय समाव साबसिन दिन्थिफुंनो हानाय ICDSफोरनो बान्था राननानै होयो। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो क'क्राझार जिल्ला बेंगिरि भर्नाली देखाया। मख'नाय जायोदि जिल्ला बेंगिरि भर्नाली देखाया बे हाबाफारियाव बाहागो लानानै बर' हारिनि दोरोङारि ओंख्रिफोर जेरै नारजि, अनला, सबाय, साम' बायदि बायदि आरो फिथा, सिथाव, लारु जानानै गोजोननाय फोरमायो। राष्ट्रीय पोषण माहर और इते शोकेस करा होइसे विभिन्न ट्रेडिशनल रेसिपिज ट्राइबल रेसिपिज और आमार ट्राइबल कल्चर शोकेस करा होइसे और यथेष्ट एन्थुजियाजम दी यथेष्ट मरमेरे आमार जी हकल सुपारवाइजार्स आछे जी हकल ICDS और स्टाफ आछे आंगनवाड़ी वर्कार्स आछे आटाइखिनि याते आहिसे तारे और यथेष्टखिनि एन्थुजियाजम दी आज पोषण माहर क्लोजिंग तो करा होइसे और इतिमध्ये कोकराझार जिल्लाय मैक्सिमाम नम्बर ऑफ सैम चिल्ड्रेन रेफार्डर कारणे स्टेट लेवल अवार्डो पाइसे और विभिन्न एरियात आमी तेखेतসকলক फेलिसिटेट কৰিছোঁ। এটা হৈছে सैम चिल्ड्रेन रेफार्ड और ধৰক কোনখিনি এৰিয়াত মেল নাৰিশমেণ্টটো কমিছে ক'ত ক'ত আপোনাৰ এটেণ্ডেন্স মানে মনিটৰিংটো বেটাৰ হৈছে এনে ধৰণৰ বহুকেইটা পেৰামিটাৰ্ছ চেক কৰা হৈছে আৰু আগলৈ কৰি থকা হ'ব। এণ্ড পোষণ মাহতে নহয় সমগ্ৰ বছৰটোৱে এইবোৰ এৰিয়াজত আমাৰ কোকৰাঝাৰ জিলাত ফ'কাছটো ৰখা হ'ব। যেহেতু পূজাৰ কাৰণে কোভিড প্ৰট'কলটো আটাইতকৈ দৰকাৰী হৈছে। আজিও পূজা কমিটিজৰ লগত 1 বজাত মিটিং আছে মোৰ আৰু কোভিডৰ যিখিনি SDMৰ পৰা গাইডলাইন আহিছে যিখিনি ষ্টেটৰ পৰা গাইডলাইন আহিছে সেইখিনি আমি পূজা কমিটিজক বুজাই দিম আৰু কোভিডৰ আৰু এটা কথা কৰি থকা হৈছে যে ফাৰ্ষ্ট ড'জ ভেকচিনেশ্যন আমি নিয়াৰ কমপ্লিশ্যন আছোঁ সোনকালে কমপ্লিট হ'ব আৰু ছেকেণ্ড ড'জত আমি ফ'কাছ কৰি আছোঁ। লগতে ইমাৰ্জনৰ কাৰণে যিখিনি ঘাটৰ ব্যৱস্থা সেইখিনিও আমি লৈ আছোঁ আৰু আমি স্মুথলি আৰু সিস্টেমেটিক্যালি গোটেই প্ৰচেছটো কৰি আমাৰ কোকৰাঝাৰ এণ্টায়াৰ জিলাতে বহুতকেইটা মণ্ডপ আছে। আজি আমি এইটোৰ মিটিং এখন কৰিছোঁ আৰু তেখেতসকলক ইন ডিটেইলছ আমি বুজাই দিম কথাখিনি। মানে ডিউৰিং মানে সেই টাইমটোত মোৰ দুৰ্ভাগ্য মই তেওঁলোকক 1 তাৰিখৰ ইনগ্ৰেশ্যনৰ পিছত মোৰ মানে কোভিড হৈ গ'ল। কোভিড হৈ যায় মই 20 তাৰিখলৈ বিচনাত থাকোঁ। জানেতো কোভিড হ'লে কি হয়। তাৰপিছত 21 তাৰিখৰ পৰা মই নিজে আৰু আগবাঢ়ি আহিছোঁ। যিমানখিনি পাৰোঁ দুৰ্বল দেহাইও সৈতে তেওঁলোকক সহায় কৰি দিছোঁ। কিন্তু একচুৱেলি মই প্ৰাউড ফিল কৰিছোঁ কাৰণ আমাৰ ফিল্ড ফাংচনাৰী যিখিনি আছে তেওঁলোকে যিমানখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ গ্ৰোথ মনিটৰিং হওক মানে এই NRCত যিবিলাক চেম চিলড্ৰেন আছে NRCত পঠোৱা সেইবিলাকত আমাৰ এটা নতুন জনজাগৰণৰ সৃষ্টি হৈছে আৰু মানুহৰ মাজত যে বাচ্চাক যে খুৱাব লাগে বাচ্চাক যে নিউট্ৰিছ ফুড দিব লাগে সেইবিলাকৰ ক্ষেত্ৰত মানুহৰ মাজত এটা বহুত মানে ভাল প্ৰচাৰ এটা হৈছে। এতিয়া আমি আগতে এনেকুৱা কথা ক'ব গ'লে আমি ৰাইজৰ মাজত আমি এটা হেৰি নাপাইছিলোঁ সঁহাৰি নাপাইছিলোঁ। কিন্তু এতিয়া যদি যাওঁ আমি কিবা এখন মিটিং এনেকুৱা হৈছে এক ঠাইত মিটিং গ'লে আৰু এক ওচৰৰ গাঁওখনৰ আমাৰ তাতে এখন মিটিং কৰিব লাগে। এটা খুবেই ভাল লাগিছে। মানে এই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় যিটো আঁচনি লৈছে সেই আঁচনিৰ দ্বাৰাই আমি মানুহৰ মাজত একদম মানুহৰ ভিতৰত সোমাই যাব পাৰিছোঁ। এতিয়া সকলো শ্ৰেণীৰ মানুহে আমাক সহায় সহযোগ কৰিছে। তাৰে মাজত 2-1 শ্ৰেণী থাকিলেও কিন্তু তেওঁলোকে ওলাই আহি আছে। এতিয়া NRCত যিটো হাৰত আমি ল'ৰা মানে শিশু দি আছোঁ আমি মানে আপোনালোকে NRC গ'লে দেখিব যে এতিয়া মানে আমাৰ বহুত ডেভেলপ হৈ আছে। আমাৰ মানে ল'ৰা ছোৱালীবিলাক ডেভেলপ হৈ ঘৰলৈ গৈ আছে। সেইখিনি মানে 100% নহ'লে এনেইতো আমাৰ ট্ৰাইবেল মানুহখিনি তাত পুষ্টিকৰ খাদ্যৰ অভাৱ নাই আৰু তেওঁলোকে খায়ো আৰু
মানে কিন্তু কিছুমান শ্ৰেণীৰ মানুহৰ মানে হেৰি হৈছে আজিকালি আৰ্টিফিচিয়েল ফুডৰ ওপৰত বেছি ইণ্টাৰেষ্ট আজি মই ধনিক গৰীব শ্ৰেণী মই বিভাজন নকৰোঁ এইটো সকলো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰতে এনেকুৱা হৈছে যে বাচ্চাটোৱে যদি কান্দি আছে তাৰ হাতত যদি চিপছ একে পেকেট দিয়ে কান্দনটো বন্ধ হৈ যায় কিন্তু চিপছ পেকেটে যে কিমান অন্যায় কৰি আছে মেগীটোৱে যে কিমান অন্যায় কৰি আছে সেইটো অনুভৱ কৰা নাই গতিকে মই তাৰে জৰিয়তে তেওঁলোকক মানে আমি বুজাব চেষ্টা কৰিছোঁ আমাৰ ঘৰত থকা ইমান খাদ্য থাকোঁতে আমি কিয় চিপছ খাব লাগে আমি আজি ভৱিষ্যতৰ জেনেৰেশ্যনতো ভাল সুস্থ সবল কৰাৰ কাৰণে আমি সদায় নিজৰ খাদ্য থাকোঁতে এইবাৰ এখন ছেমিনাৰত গম পাইছিলোঁ আমাক মানে ভিডিঅ' কনফাৰেঞ্চ এটা আছিল তাতে কৈছিল আসাম এক জান্নাত হে আমাৰ কি অভাৱ আছে আমাৰ ইয়াতে কোনো অভাৱেই নাই কোনো খাদ্যৰ অভাৱ নাই জান্নাত এইটো মানে 100% নহ'লেও মানে মোটামুটি 70% আমি সফল হৈছোঁ আৰু ভৱিষ্যতলৈ সফল হ'ম বুলি আশা কৰিছোঁ।